নমস্কাৰ মই নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ ভাবিছোঁ চাগে আজি ক'ত আছোঁ তো ছটৰ ওপৰত একদম ধুনীয়াকৈ আমি মানে মৰিগাঁও আহিছোঁ আমাৰ জেঠাই ঘৰত কিয় আহিছোঁ আপোনালোকক মই ঘৰত মাজতে কৈ দিম আৰু কৈ দিওঁ আমি ইয়াত কিয় আহিছোঁ মানে আমাৰ জেঠু ঢুকালে চ' ইয়াত খবৰ ল'ব আহিছোঁ মৰিগাঁও মই পিছত বাৰু অকণমান ৰাস্তাত গৈ ভিডিঅ' যদি পাৰোঁ কৰি দেখুৱাম আৰু মই আজি ভিডিঅ' এটাও দিছোঁ আপলোড যোনটো আমি ভিডিঅ'টো দিছোঁ আৰু আপোনালোকে গম পাব এয়া ভিডিঅ' এয়া পিছৰ ভিডিঅ'টো গাইছ ইয়াতে আছোঁ আৰু এনেকৈ ঘূৰি পকি ইয়াত আহিলে মানে চটখনত উঠোৱেই এইটো জেঠাইহঁতৰ ঘৰ আৰু এইটো মানে খুৰাইকৰ ঘৰ আৰু এয়া বা আছে হাই দি দিয়া So guys, অকণমান দেখুৱাই দিওঁ guys আজি মাক উলিয়াই দিলোঁ আমি গৈ আছোঁ মা আইতা বা আৰু মামা আৰু মই আমি গৈ আছোঁ obviously dekhami aru ekhini sak ako video le jam
গুড মৰ্নিং আৰু মই এতিয়া উঠিলোঁ আৰু ব্ৰেকফাষ্ট কৰিছোঁ কালি ম'ম' খোৱাৰ পিছত আৰু ভিডিঅ' কৰা একদমেই নহ'ল মানে আহিলোঁ অলপমান শুই দিলোঁ আমি এটা 12টামান বজাতে ওলাই গৈছিলোঁ আহিছোঁ পাছোঁ 6:30 মানত এতিয়া ব্ৰেকফাষ্ট ৰুটি তাৰপিছত ঘুগুনি আৰু গাখীৰ গাইজ খাই লওঁ তাৰপিছত লগ পাম Hello guys, খালো কোৱাৰ হয় কিন্তু ভিডিঅ' কৰি দেখাম কিন্তু ভিডিঅ' কৰি দেখাম কি আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ একো নাই সেইকাৰণে ভাবিছোঁ অলপমান পঢ়িয়ে লওঁ পঢ়াৰ পিছত যদি কিবা পাৰোঁ আপোনালোকক অবভিয়াছলি দেখামেই যদি কিবা বিশেষ হয় যদি নহয় চাগে ভিডিঅ'টো আজি এণ্ডিঙে কৰি দিম চাই লওঁ মই পঢ়োঁ এতিয়া আৰু গাইজ আপোনালোকক আজি কেইটামান মই কথাও কওঁ কিবা কিবি মানে দুটামান কথা আছেও মই পিছত কমেই হেল্ল' গাইজ আপোনালোকক কিবা এটা কথা ক'ম বুলি কৈছিলোঁ কথাটো হৈছে যে মোৰ ষ্টেণ্ডাল হ'ল কি এডাল যেতিয়া আমি গানৰ শ্বুটিং কৰি আছিলোঁ হয়নে গানটোৰ শ্বুটিং তেতিয়া মানে এডাল খুলি দিওঁতে কোনোবা এডাল এৰি থাকিলে কিবা এটা ঘৰত আহি লগালোঁ কিবা কেইটামান হেৰাই থাকিল নহয় সেইকাৰণে তলৰ ছাইডটোতো এটা গ'লেই ওপৰত এডাল কি হ'ল পৰি পেলাই এডাল ভাগিলে এতিয়া বস্তুটো থিয়কো হয় কিন্তু বস্তুটো এনেকৈ হৈ গ'ল এতিয়া এডালটো গ'লেই ষ্টেণ্ডাল মানে ট্ৰাইপডডাল ইউজ কৰা লায়কেই নহয় এতিয়ালৈকে কিন্তু এনে শ্বৰ্টকৈ কৰিব পাৰে এইটো যদি ইউজ নকৰে তেও ভাবিছোঁ বেছি দামৰ নহয় গৰিলা ট্ৰাইপডডাল কিনিম বুলি চাই লওঁ কেতিয়া পাৰোঁ গৰিলা ট্ৰাইপডডাল কিনি চাওঁ এটা মোবাইলটো যেনিবা এনেকৈ কিবা এটা কৰি আকৌ ফেভিকুইক লগাই দিলোঁ এতিয়া চাওক এইটো টানিবই নোৱাৰিম গাইজ এইটোৱে মোক এটা প্ৰথম ক'বলগীয়া কথা আৰু এটা ক'বলগীয়া কথাটো হৈছে যে আৰু গাইজ কথাটো হৈছে যে মই আপোনালোকক যে এবাৰ কৈছিলোঁ যে আপোনালোকক মই এটা নতুন গান এটা দিম স্কুল বহিলে যিহেতু গানটো কৰা নহ'ব যেতিয়া কৰিমেই বাৰু আপোনালোকক দিমেই নেক্সট গান অলপ যেতিয়াই মই বাৰু আপোনালোকৰ লগত গানটো অলপ দেৰি হ'ব যোৱা চৰি গাইছ আৰু মোৰ কেমেৰাটো মানে এতিয়া কি হৈছে লৰি থকা হৈছে হাতেদি কৰিব লগা হৈছে তো কেমেৰা কোৱালিটিটো ভাল নহয় মোৰ চৰি এইটো কাৰণে এইখিনি মই যে ক'বলগীয়া কথা আৰু বেছি দীঘল হৈছে মানে আজি মোৰ ফ্ৰেণ্ডছ এটাও আহিব ব্লগত তাকো দেখাব মন উপায় নাই আজি ভিডিঅ'টো অকণ দীঘল হ'ব আৰু মোৰ মানি প্লাণ্টটো দেখুৱাই দিম ৰ'বচোন তো মই বহুত যত্ন লৈ আছোঁ দেই মানি প্লাণ্টটো দেখুৱাই দিছোঁ হাই গাইছ মোৰ ফ্ৰেণ্ডটো অহা নাই এতিয়ালৈকে তেওঁ তাৰ কাৰণে ভিডিঅ' কৰিলোঁ যে মোৰ আধাৰ কাৰ্ডখন আহি গ'ল এইখন হৈছে আধাৰ কাৰ্ডখন সেইখন আজি আহিছে আগতে মানে কৰিছিলোঁ কিন্তু আজি আহিছে আকৌ পিছত লগ পাম Hey guys, মোৰ ফ্ৰেণ্ডটো আহি গ'ল আৰু পলাইছে এইটো আহি গ'ল হয় নে হাই এইটো মোৰ ফ্ৰেণ্ডটো আহি গ'ল আৰু সি আহিয়ে এইবিলাক কিবা কিবি খেলনা বস্তু লৈয়ে লৈছে মই জনচিনা লৈছোঁ ঐ নলবি এইটো দেখিছেনে ইমান অত্যাচাৰী পোৱালি অত্যাচাৰ কৰি আছে ই আৰু গুচি গ'ল ৰুমৰ পৰা থাকিব মাজে সময় আপোনালোকক অবভিয়াছলি দেখাই যাম গাইজ এইটো তাৰ ইউটিউব চেনেলটো মই এতিয়া চালোঁ
তাত মানে সি গেমিঙো দিয়ে মাইনক্ৰাফ্ট খেলি পেলাই দিছে সি প্ৰথমটো ভিডিঅ'ত আহিছে 2টা ভিউজ তাৰপিছত আহিছে এটাও ভিউজ নাই তাৰপিছত সি তেনেকুৱাটো কৰাৰ পিছত সি ভিডিঅ'টো মিউজিকে নলগায় মিউজিক একো নাই তাই এডিটে নকৰে টাইটেলো নিলিখে ডেছক্ৰিপশ্যনত চাগে মই বাদেই দিছোঁ চেনেলৰ লিংকটো দিছে নেকি মই বোলে তাক এডিট কৰি দিব লাগিব চাওঁ তাৰ চেনেলটোৰ লিংকটো বনাই পেলাই মোৰ ডেছক্ৰিপশ্যনততো লগাবই লাগিব আই বটনত কেনেকৈ দিয়ে সেইটোহে মই নাজানো বাৰু যি হওক দেখুৱাই যাম এইটো প্লিজ অকণমান পিছত লগ পাম অকণমান ৰিলছো বনাম আমি ভাবিলো এই চামান ই মানে গেমতে লাগি থাকে না একো নকৰিলো এডিটো কৰিব নিদিলে যি হওক এতিয়া যাবগৈ গাইজ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু একো ৰেচিপি যেন বনাম বুলি কৈছিলোঁ এতিয়া আৰু 6টাই বাজি গ'ল আৰু কি বনাম গাইজ ভিডিঅ'টো দীঘল হৈছে কাৰণে এইখিনিতে সামৰি দিছোঁ ৰেচিপিটো এদিন পিছত দিম আপোনালোকক এইটো ফলকতো এনেও নিদিওঁ কিন্তু এদিন দিম আজি এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম তেতিয়া কাৰণে বাই বাই